হেল্ল' এভৰিৱান, নমস্কাৰ সকলোকে। আৰু এইফালে দেখিছেনে মই ওলাই আছোঁ মন্দিৰলৈ, যিহেতু শাওণ মাহ চলি আছে আৰু তাকে আমি গোটেইখিনি ওলাই গ'লোঁ মন্দিৰলৈ বুলি। আৰু আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় আৰু ওচৰতে। আৰু আমি আহিছোঁ বিশ্বজিত, এইফালে সোণালী, এইফালে ভাইটি আৰু আমাৰ পোৱালিটো আহিছে। তাকে আমি গোটেইখিনি আহিছোঁ চাকি বাতি জ্বলাই বুলি। আৰু এইফালে আমি গোটেই ভিৰ হৈ আছিলে, আমি অলপ দেৰিকৈ গ'লোঁ, গোটেই মানুহ ভৰ্তি হৈ আছিলে। তাৰপিছত এনেকৈ আমি চাকি বাতি দি সেৱা কৰি আকৌ আমি ওলাই আহিলোঁ ঘৰলৈ বুলি। আকৌ আমি চাহ খাই এনেকৈ তিনিচুকীয়ালৈ বুলি ওলাই আহিলোঁ। আৰু যিহেতু মাৰ আজি চেকআপ আছিলে আৰু মাক লৈ গৈছিলোঁ আমি আৰু এইফালে দেখিছেনে গোটেই মানুহ পৰা ভৰ্তি হৈ আছিলে, যিহেতু ইয়াত স্কিন ডক্টৰো বহে, তো বহুত দূৰৰ পৰা ইয়াত মানুহ আহে। তো আমাৰ মাৰ স্কিনৰ দেখাব যোৱা নাই দেই, আমি গৈছিলোঁ মাৰ চকু প্ৰব্লেম, তাৰ চকুত অলপ প্ৰব্লেম হয়। তাৰপিছত দেখাই আকৌ আমি এনেকৈ বজাৰ কৰিবলৈ ওলাই আহিলোঁ, যিটো আহিছোঁ যদি বজাৰ কৰিয়ে যাওঁ। আৰু এইফালে মায়ে কাপোৰ লৈ আছিলে কেইযোৰমান, আৰু তো এইফালে বজাৰ কৰি আকৌ আমি এইফালে আহিলোঁ, যিটো আমৰ ছিজন, আমটো ল'বই লাগিব, আমো ল'লোঁ। আকৌ আমি বজাৰ কৰি আকৌ ঘৰলৈ বুলি ওলাই আহিলোঁ। আৰু যিহে গৰম দিছে নহয়, অৱস্থা বেয়া আজিলৈ। মানে আকৌ নতুন ভিডিঅ' লৈ লগ পাই থাকিম।